নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। কিনো ক'ম, বহুত দিন ভিডিঅ' বনোৱা নাই আৰু বহুত দিন ফিল্ডলৈ অহা নাই। যিদিনাখনি মই ৰিচেণ্টলি ভিডিঅ' দিছিলোঁ সেইদিনাখনি মই ফিল্ডলৈ আহিছিলোঁ দৌৰিবলৈ। 20 জানুৱাৰী তাৰিখে যিটো আমাৰ বৰষাৰ পৰা ষ্টেডিয়ামত POP অনুষ্ঠিত হ'ল কামাণ্ডোসকলৰ, নিশ্চয় আপোনালোকে নিউজ চাইছিলে। মই কিনো ক'ম, ভিডিঅ' দিয়া নাই বহুত দিন হ'ল। 20 তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মিটিঙত ক'ব বুলি ভাবিছিলোঁ এডমিট কাৰ্ডৰ বিষয়ে। ৰিচেণ্টলি যিবোৰ আমাৰ পদ মুকলি হ'ল আছাম পুলিচৰ, একো নক'লে তাৰ বিষয়ে। আৰু বহুত দিনৰ আগতে যে যিটো ল'ৰাই সুধিছিল ছাৰ এডমিট কাৰ্ড কেতিয়া আহিব আমাৰ এই পদসমূহৰ ABUB আৰু কামাণ্ডো পদসমূহৰ, তেতিয়া কৈছিলে 26 জানুৱাৰী তাৰিখে কিবা এটা নহয় কিবা এটা ঘোষণা কৰিম বুলি। নিশ্চয় সেইটোৱে হ'ব চাগৈ। 26 জানুৱাৰী তাৰিখেহে কিবা এটা ঘোষণা কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। 20 তাৰিখে কিবা এটা নহয় কিবা এটা ক'ব বুলি আহিছিলে আছাম পুলিচক লৈ, কিন্তু একোৱেই নক'লে। 5টা কামাণ্ডো বেটেলিয়ান কেনেকৈ গঠন হ'ব সেইটো বিষয়ে ক'লে, যিবোৰ আমাৰ POP অনুষ্ঠিত হ'ল কামাণ্ডোসকলৰ। আমাৰ ৰিচেণ্টলি আহিবলগীয়া যিবোৰ পদ আছে তাতে আমি গুৰুত্ব দিব লাগে যিমান পাৰোঁ। যোৱা কথাটো গ'লেই, আৰু নতুনকৈ যিবোৰ পদ আহিব তাত আমি যিমান পাৰোঁ গুৰুত্ব দিব লাগে। আপোনালোকে যদি আছাম পুলিচৰ বাবে পূৰা গুৰুত্ব দিয়ে তেতিয়াহ'লে ফিল্ডলৈ আহক। 3 দিন ফিল্ডলৈ অহা নাই। মই আজি টাইমটো চাইছিলোঁ কিমান মিনিটত আগৰ সমানত মাৰিব পাৰোঁ নে নোৱাৰোঁ, কিন্তু আজি 7 ছেকেণ্ড কমি গৈছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে বহুত দিন ফিল্ডলৈ নাহিলে কেনেকুৱা ধৰণৰ নিজকে প্ৰস্তুতি কৰিব পাৰি নে নোৱাৰে, আপোনালোকে নিশ্চয় গম পায়। 7 ছেকেণ্ড কমি গৈছে মোৰ ভাগৰ আগতকৈ। কিন্তু কম 3 দিনমান নে 4 দিনমান মই ফিল্ডলৈ অহা নাই, এতিয়া 7 ছেকেণ্ড কমিছে। আৰু যদি 3 দিনমান নাহোঁ আকৌ 7 ছেকেণ্ড কৰিব, আৰু যদি 3 দিনমান নাহোঁ আকৌ 7 ছেকেণ্ড কৰিব। সেইকাৰণে পৰা আপোনালোকে যিমান পাৰে ফিল্ডলৈ আহক। নিশ্চয় আগতে যদি 16.5-17 মান আহিছে, এতিয়াতো কিমান আহিব পাত্তা নাই। আগতে আহে বাৰু 16.5-17 মান, এতিয়া কিমান আহিব পাত্তা নাই। সেইকাৰণে পৰা আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক আৰু চিন আপ মাৰিবলৈ সদায় চেষ্টা কৰক। চিন আপটো মাৰি থাকিলে একো নাই, আপোনাৰ নিজৰ কাৰণে ভাল চিন আপ মাৰি থাকিলে। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আৰু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সংবাদমেলৰ যোগে এখন পাতিছিল সংবাদমেল। তেতিয়া আকৌ এক কথাই ক'লে, কামাণ্ডোসকলে POPত কেনেকৈ ভাগ ল'লে, কিমান শক্তিশালী হ'ল তাৰ বিষয়ে ক'লে। আৰু একো নতুন আহিবলগীয়া পদসমূহৰ এডমিট কাৰ্ডৰ বিষয়ে একোৱেই নক'লে। নিশ্চয় আপোনালোকে অপেক্ষা কৰক, আৰু দুদিন আছে 26 জানুৱাৰীলৈ। আপোনালোকে এই 26 জানুৱাৰী তাৰিখলৈকে অপেক্ষা কৰক। যদি সেইদিনাখনি নকয় তেতিয়াহ'লে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কথা বাদ দিব, আপোনালোকে ন'টিচ কেতিয়া আহে তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। আৰুনো কি বুলি ক'ম, সেইটো আছিলে এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ'ত চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক, যাতে ভাল খবৰ আহে আমাৰ বাবে। এইটো আছিল এটা সৰু ভিডিঅ'। ধন্যবাদ। জয় অসম।